হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল টিকেন্স ব্লগলৈ। বন্ধুসকল, মই আজি গৈ আছোঁ এখন পেট্ৰল পাম্পলৈ, যিখন পাম্প আজি উদ্বোধনী হ'ল। সেই পেট্ৰল পাম্পখন আছে মোৰ ঘৰৰ পৰা আধা কিলোমিটাৰ আঁতৰত। সেই জেগাটোৰ নাম হৈছে ফৰেষ্ট গেট, মানে বামুণগাঁও পাবগৈ নালাগে, ফৰেষ্ট গেট। লংকাবাসী ৰাইজে গম পাব কোনখিনিত ফৰেষ্ট গেট আছে, সেইখিনিতে এইখন আজি উদ্বোধন হ'ল। আজিৰ ভিডিঅ'টোত গোটেইখিনি দেখুৱাম, একেবাৰে শেষলৈকে আপোনালোকে চাই থাকিব। যদি ভাল লাগে এটা লাইক দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। আহক আমি সোমাই যাওঁ। বৰ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, বহুত মানুহ আহিছে, তেল ভৰাই আছে। তেলৰ লিটাৰটো কিমান চাই লওঁ, 95.14, কমিছে আগতকৈ। বেলুন চেলুন লগাইছে, বৰ ধুনীয়াকৈ সজাইছে। এইটো অফিচ, তেওঁলোকৰ হিচাপ নিকাচ কৰিবৰ কাৰণে এইটো অফিচ এটা বনাইছে। পিনে বেলুন চেলুন ধুনীয়াকৈ লগাইছে এইখিনিত। ইয়াতে টেণ্ট হাউচ এখন বনাইছে, ইয়াত মানুহ চানুহ বহিবৰ কাৰণে। এইপিনে পানী চানী চাহ তাহ খোৱাৰ ব্যৱস্থা কৰিছে বৰ ধুনীয়াকৈ। বহুত ধুনীয়া, ভাল লাগিছে। অহা কাইলৈৰ পৰা ইয়াত উপহাৰ কুপনৰো ব্যৱস্থা কৰিছে। টু হুইলাৰ বা যিবিলাকে বাইক চাইক আনিব, সিহঁতে যদি 500 টকাৰ কুপন কিবা তেল ভৰাই, তেতিয়া এখন কুপন পাব। 1000 টকাত তেল ভৰালে তেনেকৈ এখন কুপন পাব। তেনেকৈ মানে কুপনৰ ব্যৱস্থা কৰিছে আৰু ধুনীয়াকৈ। ময়ো অকণমান তেল ভৰাই লওঁ বুলি আহিলোঁ, তেল অকণমান ভৰাই লওঁ ময়ো। আৰু উপহাৰ কুপনৰ ব্যৱস্থাটো কাইলৈৰ পৰা কৰিছে, সেইটো কাৰণে কাইলৈ আহি ভৰাই ল'ম অলপ তেল। কি ঠিক যদি উপহাৰ কিবা এটা পাই যাওঁ, নহয়নে বাৰু? ইয়াত এটা বস্তু মোৰ ভাল লাগিছে, ইয়াত ধুনীয়াকৈ অসমীয়াত জয় আই অসম লিখা আছে, জাপিবোৰো আছে, ভাল লাগিছে। লামডিঙৰ পৰা যদি আহোঁ, এয়া চাওক এনাৰ্জি ষ্টেচন লংকা। লামডিঙৰ পৰা আহিলে ৰাইট ছাইডে সোমাই যাম আমি। এয়া ৰাইট ছাইডে লংকা টাউনলৈ যিটো ৰাস্তা সোমাই গৈছে, এনেকৈ সোমাই গ'লেই হ'ল। সোমাই গৈয়ে অকণমান সোমাই গৈ কিমান আপোনাৰ 200-300 মিটাৰমান হ'ব চাগে। অকণমান সোমাই গৈয়ে আপুনি ইয়াতে পেট্ৰল পাম্পটো ইয়াতে পাব। এয়া চাওক, ইয়াত খোৱা বোৱাৰো ধুনীয়া ব্যৱস্থা কৰিছে। খাই লওঁ ইয়াতে। এয়া মই লাইনত খাৰা হৈ গৈছোঁ আৰু খাবলৈ। বহু মানুহ আহিছে ইয়ালৈ। বন্ধুসকল, মোৰো খোৱা বোৱা শেষ হ'ল। এতিয়া ময়ো ঘৰলৈ গৈ থাকোঁ। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।